ফাৰ্ম হাউচ। সো গাইজ বৰ্তমান গৈ আছো এনেকুৱা এখন ঘৰলে যোনটো বস্তু আপুনি দেখি এনেকুৱা লাগিব যে পাঞ্জাৱত গৈ আছো। জেগাটো চক ৰ'ব, এতিয়া মই গেটখন খুলিব লাগিব। সঁচাকৈ ক'ব গ'লে এনেকুৱা লাগিব যে পাঞ্জাৱতে আছো, কাৰণ কেলে ঘৰ এখনৰ সন্মুখত কেতিয়াও আপোনাৰ হেৰি নাথাকে ন, খেতি নাথাকে। চ' এইটো বস্তু চক ৰ'ব, গেটখন খুলিলে বৰ্তমান এতিয়া গাড়ীখন পঠাই লওঁ। এইটো চক খেতি চক, কি সুন্দৰ খেতি। গেটখনো বন্ধ কৰিব লাগিব, নহ'লে ছাগলী তাগলী গৰু চৰু সোমাই মেলি খেতি একেবাৰে শেষ কৰি ঘৰলৈ আহিছোঁ। আপোনালোকক মানে অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ বস্তুটো এইটো। এখন চক, খেতিখন চক, কি সুন্দৰ ঘৰ। বৰ্তমান গৈ আছোঁ ঘৰখনলৈ, এনেকুৱা লাগিছে যে কেৰেলাত গৈ আছোঁ ক'ৰবাত। নাৰিকল গছ চক, কি সুন্দৰ, লগতে খেতি দেখিয়ে নাপায় এনেকুৱা। সঁচাকৈ ক'ব গ'লে এনেকুৱা প্লেচ চাগে বৰ্তমান আজিৰ দিনত পাবলৈ নাই।